তার একটা একটা
পৃথিৱীত পাপৰ আদি অন্ত নাই সমস্ত ধৰা আজি পাপৰ দ্বাৰা নিমজ্জিত হৈছে আৰু ইয়াৰ ফলত পৃথিৱীত এক মহাপ্ৰলয়ৰ সৃষ্টি হ'ব মহাসাগৰৰ বিশাল জলধাৰাই সমগ্ৰ পৃথিৱী ডুবাই পেলাব আৰু এই প্ৰলয়ৰ ফলত সৃষ্টি হোৱা নানা বিভীষিকাক আমি নিজ হাতে কৰিম দমন আৰু মোৰ প্ৰিয় ৰজা ধৰ্মপ্ৰাণ সত্যব্ৰত ধৰ্ম পৰীক্ষাৰ দ্বাৰা এক নতুন সৃষ্টিৰ মই মেইন পথেৰে এতিয়া যাওঁ এই বিষয়ে মই ব্ৰহ্ম আৰু ৰুদ্ৰৰ লগত আলোচনা কৰোঁগৈ যিহেতু এই সৃষ্টি ৰক্ষাৰ ভাৰ আমি তিনিওজনে কৰিছোঁ গ্ৰহণ যথা ধৰ্ম তথা